জুৰিয়াত নিশা তিনিটাকৈ নামঘৰত চোৰৰ লুটপাত লণ্ড ভণ্ড কৰিলে আসন লুটি লৈ গ'ল ধনৰ লগতে মণিকূটৰ সোণৰ অলংকাৰ। এই ঘটনা সংঘটিত হৈছে জুৰিয়াৰ চামথৰাত। নিশা চোৰে গাঁওখনৰে তিনিটাকৈ নামঘৰ ক্ৰমে বৰনামঘৰ, মাজু নামঘৰ আৰু সাতঘৰীয়া নামঘৰৰ দুৱাৰৰ তলা ভাঙি লুটপাত চলায়। লণ্ড ভণ্ড কৰে আসন লুটি লৈ যায় মণিকূটৰ সোণৰ অলংকাৰ। উল্লেখ্য যে জুৰিয়াৰ আৰক্ষী থানাৰ পৰা প্ৰায় 500 মিটাৰ নিলগৰ গাঁৱৰখন। সম্প্ৰতি ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গাঁওখনৰ ৰাইজে। আমি ৰাতিপুৱা যেতিয়া বাহিৰ প্ৰাতঃলৈ যাওঁ, বাট ফুৰিব যাওঁ, তেতিয়া আমাৰ ভাগৱতৰ যিটো টাং, সেই টাংটো আমাৰ নামঘৰ সেই ৰাস্তাত টাংটো পেলাই থ'লে। আৰু যেতিয়া টাংটো পেলাই থ'লে ভাগৱতৰ টাংটো যেতিয়া বাহিৰত আছে আমাৰ চুৰি হ'ল বুলি আমি গম পালোঁ। তেতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। আমাৰ নামঘৰৰ ভিতৰত সোমাই যাওঁতে আমাৰ পহিলাতে নামঘৰৰ আসনখন লণ্ডভণ্ড কৰিলে আৰু নামঘৰৰ যিভাগ গছা চাকি জ্বলি থাকে সেই চাকি গছ নমাই পেলাই প্ৰায় 3.5 ফুট ওখ গছা দুভাগ লৈ গ'ল। আমাৰ বৰতাল আছিলে, এযোৰ আছিলে 16 পোৱা আৰু এযোৰ আছিলে 12 পোৱা। এই দুযোৰ ডাঙৰ তাল নিলে আৰু এযোৰ সৰু তাল নিলে। আৰু লগতে আমাৰ আসনৰ কাণতে এটা বক্স আছিল, সেই বক্সত আমাৰ কিছুমান পইচা তাত থোৱা হৈছিলে, 800-1000 মান আছিল। সেই টকাখিনি লৈ গৈছে। লগতে আমাৰ ভাগৱতৰ যিখিনি ঘটি আছিল, 5টা ঘটি আছিলে, সেই ঘটিকেইটা লৈ গ'ল, আসনৰ পৰা ঘটি লৈ গ'ল আৰু বাকী সমস্ত লণ্ডভণ্ড কৰি গ'ল। কেইটা নামঘৰ চুৰি হৈছে? ইতিমধ্যে আমাৰ সেইখিনি 3টা নামঘৰ চুৰি হৈছে আৰু এটা ৰাজহুৱা গোঁসাই ঘৰ চুৰি হৈছে।